তুমি তোমার চৌকে দেখছো তো আমি ক্যামেরাত ফারা মানুষ আইলে উঠে কইবা জিও নাই দুয়াই নাই কান ফার্মেসিত ফাটাই কোনো মানুষ বেয়ান দা ওষুধ দিছিল আমার ঘরের বেটিয়ে নিছন না ওগুলা কাবাড়ির বেটিন ধরে দিছে না বেটায় আপনি কইলে হইতো না তো আমি এর ভুক্তভোগী আমি এর ভুক্তভোগী আমরার বাড়িন তো বেটিন এই ঔষধ পাই না এই সাহেব এই বস্তুটো কি সিরাপ হয় এটো তো আমি কব না জানো কিন্তু ডেট আছে এটো সরকারে হেতু আমি লব লাগে রাইজক ঔষধ নিদিয়ে ঔষধ নিদি পেলাই জ্বলাই আছে এইটো চাওক ঔষধ নিদিয়ে তাৰ উপৰি কব নিজৰ ফাৰ্মেসি এখন আছে তাৰ পৰা কিনিবৰ কাৰণে থানাৰ ওচৰত ইয়াৰ পৰা 500 মিটাৰ দূৰত তাৰ পৰা কিনিবৰ কাৰণে কয় আকৌ কিনি ইয়াত আহিব লাগিব ইয়াত আহি তাক আকৌ দেখুৱাই যাব লাগে যে আমি কিনিছো ঔষধ আইছে নি ও ডাক্তার আইছে এখন ডাক্তারে তোলা কি অভিযোগ আমি আইসলাম ইয়ালে ইসলাম আতিতাম পারতাম না আইসে ইয়ালে কইছেন প্রেশারও তো মাফেন না এমনি মুখ দিয়ে কইয়া চাইন না দুধ করিয়া আর হর গুলি 2টা দিলে ইলা কোনো সময় দেইনো না সেদিন আইসলাম ইয়ালে স্লিপ লেখাইছিল খাইয়া 20 টাকা দিছি হয়তো 20 টাকা লাগবো 20 টাকা দিয়া হয়তো যাও গিয়া আমি বইতে হইলাম আপনার ইনো নাই নিদবাই হয়তো জি না নাই বাদে গেছি গিয়া আমি আমার স্লিপ লইয়া দন্যা তখন টান থেকে আনবা লাগে টান ফার্মেসি আছে অলিরনের সামনে ফার্মেসি দই আনবার লাগে হইন হন্তা গেলে ইয়ে আনবার লাগে চেক আপ করাইবার কথা হইলেও হবা টান চেক আপ করাইতাম করাইয়া দই আনতাম হন্তা কি জি না না আমি তো দেখা নাই আজি আহি পাইছো মানে এইখিনিত ঔষধ পাতি জ্বলাই আছে আৰু বহুত মানে মাইকী মানুহ আহে এইখিনি ডক্টৰৰ ওচৰত আহিলে ডক্টৰে কি কৰে তাৰ নিজৰ ফাৰ্মেসি আছে এই টানাৰ ওচৰত এই টানাৰ ওচৰৰ মানে ফাৰ্মেসিত মানে হেৰি এখন স্লিপ এখন লিখি দিয়ে দি পেলাই কয় যে সেইখিনিৰ পৰা ঔষধ লৈ আহক আহি মানে আকৌ তাক দেখুৱাই বুলে যাব লাগে এনেকে বহুত মানে মাইকী মানুহৰ অভিযোগ আছে আমিতো এই ওচৰৰ মানুহ আমিতো নাহো মানে এনে মাইকী মানুহবিলাক আহি পেলাই মানে মাইকী মানুহে ঔষধ নাপায় আমি দেখা পাইছো এইখিনিত 1.5 টকা 1.5 টকা বহুত ঔষধ মানে জ্বলাই পেলাই দিছে এইখিনিত জ্বলা আছে বাকিখিনি মানে আপোনালোকে মানে মাইকী মানুহ আহিলে তো ঔষধটো নিদিয়ে ক'ব মোৰ ফাৰ্মেসি এখন আছে তাত যাওক আৰু কিবা টেষ্ট প্ৰেছ আছে যদি তাত যাওক আৰু মেডিচিন মোৰ দোকানৰ পৰা লৈ আহি আকৌ মোক দেখুৱাই যাব 20 টকা লয় কিন্তু যদি কোনো মাইকী মানুহে কয় মোৰ প্ৰেছাৰটো চেক কৰি দিয়া ক'ব মই প্ৰেছাৰ চেক কৰাৰ কাৰণে নহয় তোমালোকে নাৰ্ছ এজনী ৰাখা আজি মানে দেখা পালোঁ মানে কি ক'ম প্ৰেগনেঞ্চি কিট আছে 2026 লৈকে এইবিলাকো জ্বলাই দিছে ভাল ঔষধ জ্বলাই দিছে ডেট এক্সপায়াৰ হোৱা নাই কিছু এক্সপায়াৰ আছে আৰু বেছিভাগে এক্সপায়াৰ হোৱা নাই ডক্টৰৰ নামটো মই ভালকৈ ক'ব নোৱাৰোঁ ৰাইজক ঔষধ নিদিয়ে 20 টকা ৰাখিব ৰাইজক ঔষধ নিদিয়ে সি আকৌ কৈ দিব অলি নামৰ মানুহ এজনৰ তাত তাৰ নিজস্ব ফাৰ্মেসি এখন আছে তাৰ পৰা কিনি লৈ আহিব এই আমি কি বিচাৰিম মানে আমাৰ ইয়াততো দুখীয়া মানুহৰ কাৰণে চৰকাৰে ঔষধ দিছে কিন্তু চৰকাৰৰ ঔষধটো একদম বিনষ্ট হৈ গৈছে মানুহে ৰাইজে নাপায় বিনষ্ট জ্বলাই দিয়ে নিজৰ স্বাৰ্থৰ কাৰণে এতিয়া আমি ৰাইজ আমি ক'ত যাম আমি এই কথাটো মানে বিচাৰি আছোঁ এতিয়া বৰ্তমান মানে যে বিভাগৰ যি মানুহ আছে আমিতো গোটেই চিনি নাপাওঁ মানে সেই বিভাগীয় মানুহে এইবিলাক অলপ তদন্ত কৰি চাই দিব লাগে তাৰমানে যে ঔষধ মানুহে নাপায় তুমি কিয় জ্বলাই আছা এই জ্বলোৱাটো মানে আমাৰ কথা হ'ল কি যে ঔষধ ঘৰত ৰাখি মানে মাইকী মানুহক মানে বেমাৰী মানুহ আহে ঔষধ নিদি পেলাই ঘৰত ৰাখি ডেট এক্সপায়াৰ কৰি কিয় জ্বলায় সেইটো আৰু বহুত মানে তো ডেট আছে এইটো চাওক
এইটো চাওক ডেট আছে ডেট আছে এইবিলাক জ্বলাইছে খিনি। 2026 লৈকে কফ চিৰাপ এইটো এই চাওক এই চাওক 2025 লৈকে ডেট আছে এইটোও মানে 2026 এনেকে লৈকে বহুত আছে। জ্বলোৱা আছে ইয়াত চিৰাপ এইটো গম কিহৰ পাইছে চিৰাপ আমি এইটো নাজানো। এইটো অলপ খুলি এই দিম চাওক, নেকি 2026 লৈকে চিৰাপ আছে এইবিলাক জ্বলাই এইবিলাক চৰকাৰে দিছে মানে দুখীয়া মানুহৰ কাৰণে কিন্তু এই চাওক দুখীয়া মানুহক দিছে কিন্তু সি নিজে জ্বলাই আছে আৰু জ্বলাইছে এই ঘৰৰ মাইকী দি এই ঘৰৰ মাইকীজনীয়ে জ্বলাইছে এই আমাৰ হস্পিটেলত থাকে এইজনীয়ে এই চাওক মানে লাখ লাখ ঔষধ মানে চাওকচোন